হাই ফ্ৰেণ্ডছ, মৌচুমীজ লাইফৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকলৈ এটি অনুৰোধ কৰিছোঁ, যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। যদিহে আপুনি মোৰ চেনেলৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আপোনালোকৰ মাজলৈ অমৰা আৰু মাছৰ এটি সুন্দৰ ৰেচিপি লৈ আহিছোঁ। যিসকলে এনেকৈ খাই পোৱা নাই এবাৰ খাই চাবচোন। মই অমৰাখিনি ধুই ভালদৰে বাকলিটো গুচাই লৈছোঁ। বাকলিটো গুচাই অলপ থেতালি দিব পাৰিলে ভাল হয়, মানে অমৰাৰ গুটিটোৰ পৰাই টেঙাটো বেছিকৈ ওলায়, কিন্তু মই ইয়াতে থেতালি দিব পৰা নাই কাৰণে গোটা গোটাকৈ দিছোঁ আৰু সেইবাবে মই অমৰাও বেছিকৈ লৈছোঁ। যদিহে আপোনালোকে থেতালি দিয়ে তেতিয়াহ'লে অমৰা কম কৰিলেই হ'ব, কাৰণ বেছি কৰিলে বেছি টেঙা হৈ যাব। এতিয়া মই কুকাৰ এটাত অমৰাখিনি ভালকৈ ধুই পেলাই দি দিছোঁ, লগতে আলুও দি দিছোঁ দুটা। পৰিমাণ অনুসৰি পানী দিছোঁ, দিখিনি এতিয়া ভালদৰে সিজিব দিম। নিমখ দি দিছোঁ। অমৰা আৰু আলুখিনি মোৰ ভালদৰে সিজি গ'ল। এতিয়া মই এটা বাতিত ওলাই লৈছোঁ আৰু এইখিনি ভালদৰে পিটিকি ল'ম। পানীখিনি মই পেলাই নিদিওঁ, পানীখিনি পিছত ইউজ কৰিম। কেৰাহীখনত তেল মাছ ভাজি থোৱা তেল আছিলে, তাত অকণমান বগা সৰিয়হ দি দিছোঁ। কেঁচা জলকীয়া দিছোঁ দুটা। এতিয়া মই ইয়াতে পিটিকি লোৱা অমৰা আৰু আলুখিনি ঢালি দিম। পানী অকণমান বেছিকেই দিছোঁ, অলপ ভালকৈ উতলিলে ভাল লাগে টেঙাৰ আঞ্জা। এতিয়া দিছোঁ হালধি, শুকান জলকীয়াৰ গুড়ি অকণমান দিছোঁ আৰু আদা নহৰু খুন্দি লোৱা অকণমান দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈ ভালদৰে ঢাকোন মাৰি পেলাই সিজিব দিম। এয়া ভালদৰে উতল আহিল। এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছখিনি দি মই আকৌ 10-15 মিনিটমানৰ বাবে উতলিব দিম। ইয়াতে আৰু বেলেগ মছলাৰ একো প্ৰয়োজন নাই। টেঙাৰ আঞ্জাত বেছি মছলা দিলে বেয়া লাগে খাই, মানে টেঙাৰ যিটো অৰিজিনেল ফ্লেভাৰ সেইটো নোহোৱা হৈ যায়। সেইবাবে মই একদম চিম্পুলকৈ বনাইছোঁ। এয়া মোৰ অমৰাৰ আঞ্জা ৰেডি হৈ গ'ল।